এতিয়া আমি ক'ত যাম? লুটিমাই ৰিজাৰ্ভ ফৰেষ্টখন 1928 চনতে সংস্থাপন কৰা হৈছিলে আৰু ইয়াত যিকোনো কাৰণতে নহওক কিছুমান মানুহ ইয়াত বেআইনীভাৱে বসবাস কৰিছিলে আৰু আমি মাননীয় উচ্চ ন্যায়ালয়ৰ যিটো নিৰ্দেশ আছিলে অৰ্ডাৰ আছিলে সেইটোৰ মতে গৈ পেলাই ইয়াত আইনী প্ৰক্ৰিয়াৰ মাজত গৈ আমি তেওঁলোকক প্ৰথমে ন'টিছ ছাৰ্ভ কৰা হ'ল। ন'টিছৰ পিছত তেওঁলোকে নিজৰ প্ৰত্যুত্তৰ যিবিলাকে দাখিল কৰিছে তেওঁলোকৰ এইখিনি চোৱা চিতা কৰা হ'ল, জইণ্ট ছাৰ্ভে কৰা হ'ল ৰেভিনিউৰ লগত। তেওঁলোকৰ ছাৰ্ভে কৰাৰ পিছত দেখা গ'ল যে তেওঁৰ যদি কিবা কাগজ পত্ৰ আছে তেতিয়াহ'লে বিশেষভাৱে পৰীক্ষাৰ কাৰণে আমাৰ ৰাজহ বিভাগলৈও আমাৰ জিলা আয়ুক্তৰ ওচৰত তেওঁলোকেও চালে। আকৌ এটা যুটীয়া আমি ছাৰ্ভে আৰু এটা কৰা হ'ল। তাৰপিছত তেওঁলোকক এটা স্পীকিং অৰ্ডাৰ দিয়া হ'ল যে এই আপোনালোকৰ যিটো প্ৰতিবেদন এইখিনি মঞ্জুৰ হোৱা নাই আৰু আপোনালোকে যাব লাগিব। আমার কত মাটি নাই, মাটি থাকিলে আমি ইয়াত নাম, মাটি নাই কাৰণে আমি ইয়াত আহিছোঁ। এতিয়া যে আমাক ভাঙি দিছে সিহঁতে এতিয়াও ভাঙা নাই, আমি ভাঙিছোঁ। এতিয়া যে ক'ত যাম ল'ৰা ছোৱালী লৈ, আমাৰ যাবলৈ একো উপায় নাই। চৰকাৰে আমাৰ ইয়াত মাৰি দিয়ক আৰু কোনো একো কি ক'বই আমাৰ নাই। চৰকাৰে আমাৰ ইয়াত পৰিয়াল আছোঁ, ল'ৰা ছোৱালী লৈ আমাৰ ইয়াত মাৰি দিয়ক। আমার আর যাবলৈ সুবিধা নাই, কত মাটি আমার তাত নাই। ভোট আছে ইয়াত, রেশন কার্ড, আধার কার্ড, কারেন্টর লাইন সব আমার ইয়াত আছে। কিমান বছৰ ধৰি আছে? আমি 50-60 বছর হল ইয়াত। আপোনালোকৰ আপোন ঘৰখন নিজেই ভাঙি দিছে? নিজেই ভাঙি দিছোঁ, কি কৰিম আৰু উপায় নাই। এতিয়া ক'লৈ যাব? এতিয়া যাবলৈ সুবিধা নাই আমাৰ, ক'ত যে যাম একদম সুবিধা নাই। এতিয়া আমি ক'ত যাম? আমাৰ এই ল'ৰা ছোৱালী আছে, ঘৰ চৰটো পূৰা ভাঙি দিছোঁ। এতিয়া ক'ত যাম? যাবলৈ একো উপায় নাই, আমাৰ ৰাস্তা নাই। মানে নিজে নিজে ভাঙি দিছে? নিজে নিজে ভাঙিছোঁ। এতিয়া সিহঁতে ভাঙিলে আমাৰ চব লোকচান হৈ যাব। এইটো কাৰণে আমি নিজে নিজে ভাঙি আৰামছে ধুনীয়াকৈ ৰাখিছোঁ। আপোনালোক ক'ৰ পৰা বহিছিলে? আমাৰতো জন্মকৰ্ম ইয়াতেই, আমাৰ বাপ চাচাৰ জন্মকৰ্ম ইয়াত। আমি ক'ত যাম এতিয়া? আমাৰ উপায় নাই। কিমান বছৰ ধৰি আছে? আমি কি ক'ম এতিয়া? আমাৰ জন্মকৰ্ম ইয়াতে, আমাৰ বাপ চাচাৰ জন্মকৰ্ম ইয়াত, বাপ দাদাৰ। এতিয়া ক'লৈ যাব? এতিয়া ক'ত যাম? উপায় নাই। এতিয়া মাৰিলে এনেহ'লে উপায় নাই। চৰকাৰলৈ কিবা আহ্বান জনাব নেকি? যিহেতু চৰকাৰক কি আহ্বান জনাম এতিয়া? আমি আহ্বান আগত যিমান জনাইছোঁ মানা নাই, এতিয়া আৰু ক'ত মানিব? ইয়াতে আছে ভোট ইয়াত, চব কিছু ইয়াত, আধাৰ কাৰ্ড আছে, চাউলৰ কাৰ্ড আছে, এইবিলাক কাৰেণ্টৰ বিলৰ কাগজ চব আছে, একো ডকুমেণ্ট বাকী নাই বুলি। মাটিটো চৰকাৰ মাটি? খালি মাটিটো চৰকাৰী। হয়, নগাঁও জিলা কামপুৰ সংমণ্ডলৰ অধীনত লতুমাৰী বনাঞ্চলত এক বৃহৎ ডাঙৰ এটা উচ্ছেদ কাৰ্যসূচী প্ৰশাসনে চলাই আছে। আজি তেওঁলোকে প্ৰশাসনৰ যিমান মানুহ আছে আহি উপস্থিত হৈছেহি, হয়তো কালিৰ পৰা তেওঁলোকে উচ্ছেদ কৰিব। এতিয়া কথাটো হ'ল, আমি জানিব পাৰিছোঁ যে উচ্চ ন্যায়ালয়ৰ যিটো জাজমেণ্ট, সেই জাজমেণ্ট অনুপাতে অসম চৰকাৰে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিমান মাটি আছে সেই মাটিবোৰ খালী কৰিবলৈ তেওঁলোকে প্ৰচেষ্টা চলাইছে। আমাৰ কথাটো হ'ল, আমি আমছুৱে উচ্ছেদ কাৰ্যসূচী কেতিয়াও আমি বিৰোধ কৰা নাই বা নকৰোঁ। এতিয়া কথাটো হ'ল, যদি হাইকোৰ্টে জাজমেণ্ট দিছে যে উচ্ছেদ কৰিব লাগে, একপক্ষীয়ভাৱে উচ্ছেদ কৰাটো আমি আমছুৱে এইটো ধিক্কাৰ জনাইছোঁ। কাৰণ উচ্চ ন্যায়ালয়ে কৈছিল যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিমান মাটি আছে তেওঁলোকক উচ্ছেদ কৰিব লাগে। গতিকে আমি দেখিব পাৰিছোঁ, কেৱল মুছলমান মানুহ হোৱাৰ কাৰণেই বাছি বাছি তেওঁলোকে আমাৰ মানুহবিলাকক উচ্ছেদ কৰিছে।